আপুনি চাইছে নাইন নেশ্যন টুডে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ বাতৰিসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। দিবলৈ লৈছে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, যোৰাবাটৰ বান যান-জঁটৰ স্থায়ী সমাধান, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। যোৰাবাটৰ দীৰ্ঘদিনীয়া কৃত্ৰিম বান আৰু তীব্ৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 জুলাইত বিধানসভাৰ বাজেট অধিৱেশনত যোৰাবাট বান প্ৰশমন প্ৰকল্পৰ বাবে 150 কোটি টকা ঘোষণা কৰে। প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অধীনত এই আঁচনি ৰূপায়ণ কৰা হ'ব। তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান বিশেষজ্ঞ বা পৰামৰ্শদাতাসকলে ইয়াৰ বাবে বিশেষ অভিযান্ত্ৰিক নক্সা প্ৰস্তুত কৰি আছে। যোৰাবাটৰ যান-জঁটৰ সমস্যা চিৰদিনৰ বাবে দূৰ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি এতিয়াৰে পৰা জাগীৰোড আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা গুৱাহাটী অভিমুখে অহা বাহনসমূহৰ বাবে দীঘা আৰু নাৰেংগী পথটোক 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰা হ'ব। ইয়াৰ ফলত মূল ৰাষ্ট্ৰীয় ঘাইপথৰ যান-জঁট বহু পৰিমাণে হ্ৰাস হ'ব বুলি তেওঁ এই অভিলাষী উন্নয়নমূলক আঁচনিখন খৰতকীয়াভাৱে ৰূপায়ণ কৰিবলৈ ডিমৰীয়া আৰু দিছপুৰ সমষ্টিৰ স্থানীয় বিধায়কৰ সহায় বিচাৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। সকলোৰে সহযোগিতা থাকিলেহে এই কাম সফল হ'ব বুলি তেওঁ মন্তব্য কৰে। দিবলৈ ওলাইছোঁ তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰ, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অষ্টমটো দিনত সদনৰ পৰা দুৰ্নীতিৰ বহিষ্কৃত হয় অখিল গগৈ। অসম বাজেট 2026-27 সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰাৰ সময়তে ৰাজ্য দলৰ বিধায়ক অখিল গগৈক দুৰ্নীতিৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়ত কেইবাবাৰো হস্তক্ষেপ কৰিছিল অখিল গগৈয়ে। মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, নিযুত মইনা আদি আঁচনিৰ জৰিয়তে কিমান মহিলা ছাত্ৰী উপকৃত হৈছে সেই সম্পৰ্কে উল্লেখ কৰাৰ সময়তেই অখিল গগৈয়ে হস্তক্ষেপ কৰে। মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইণ্ডেক্স অসম শেষৰ পৰা 6 নম্বৰত থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈ ভাষণৰ মাজত কেইবাবাৰো অখিল গগৈয়ে মাত মতা দেখা যায়। মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে যে অসমত কৰিবলগীয়া বহুতো কাম আছে। সেইবোৰ কামৰ কথা কৈ থাকিলে 3 দিনৰ অধিক সময় লাগিব। কিন্তু এজন গৌৰৱী অসমীয়া হিচাপে কি কৰিছে সেই কথা ভাষণত উল্লেখ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে বাজেট সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমে ধন্যবাদ দিব লাগে বুলি কয়। মোদীৰ অবিহনে ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ আদি নহ'লহেঁতেন বুলি কয় মুখ্যমন্ত্ৰীয়ে। বৰ্তমান সময়ত অসমত দৰিদ্ৰতা স্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ সময়ত অখিল গগৈয়ে বাৰে বাৰে দাবী কৰে যে দুখীয়া ৰাজ্যৰ তালিকাত অসম তালিকাৰ 6 নম্বৰত আছে। মুখ্যমন্ত্ৰীয়ে কয় যে আলফা, বানপানী আদি সমস্যাৰ সৈতে যুঁজ দি 6 নম্বৰ হোৱাটো ডাঙৰ কথা। কংগ্ৰেছৰ দিনতকৈ অসমৰ অৱস্থা উন্নত হৈছে। অসমে মহাৰাষ্ট্ৰ, পশ্চিম বংগৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে অসমৰ প্ৰতিযোগিতা নিজৰ লগত। কিন্তু অখিল গগৈয়ে বাৰে বাৰে মুখ্যমন্ত্ৰীৰ ভাষণত হস্তক্ষেপ কৰাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই তেওঁক দিনটোৰ বাবে বহিষ্কাৰ কৰে। দিবলৈ লৈছোঁ তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰ, দেশৰ কেইবাখনো ৰাজ্যত শেহতীয়াকৈ ক'ভিড-19ৰ কিছু নতুন সংক্ৰমণ ধৰা পৰাৰ পাছত সামাজিক মাধ্যমত পুনৰ কৰোনা ঘূৰি আহিছে বুলি, পুনৰ লকডাউন হ'ব বুলি বিভিন্ন ধৰণৰ খবৰ আৰু গুজব বিয়পি পৰিছে। কোন কোন ৰাজ্যত ধৰা পৰিছে নতুন সংক্ৰমণ? শেহতীয়াকৈ উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰ প্ৰদেশত ক'ভিড-19ৰ কিছু নতুন ঘটনা পোহৰলৈ আহিছে। ইয়াৰ পিছত সংশ্লিষ্ট ৰাজ্যসমূহৰ স্বাস্থ্য বিভাগে নিৰীক্ষণ বৃদ্ধি কৰাৰ লগতে সতৰ্কতামূলক ব্যৱস্থা অধিক জোৰদাৰ কৰিছে। যদিও বৰ্তমান সংক্ৰমণৰ সংখ্যা সীমিত, তথাপিও কেন্দ্ৰীয় ৰাজ্য সম্পূৰ্ণ সতৰ্ক। বহু ৰাজ্যত ৰেপিড ৰেছপন্স টীম সক্ৰিয় কৰা হৈছে। ক'ভিড নিয়ন্ত্ৰণ কক্ষ পুনৰ সতৰ্ক অৱস্থাত ৰখা হৈছে। চৰকাৰে বেচৰকাৰী বৃহৎ হাস্পতালসমূহক অন্ততঃ 10খনকৈ আইচোলেশ্যন বেড সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে ক'ভিড পৰীক্ষাৰ কিট, প্ৰয়োজনীয় ঔষধ, N95 মাস্ক, PP কিট আদি পৰ্যন্ত মজুত ৰাখিবলৈ কোৱা হৈছে। চিকিৎসকসকলৰ মতে বয়োজ্যেষ্ঠ, দুৰ্বল, ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন ব্যক্তি, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ বা অন্যান্য গুৰুতৰ ৰোগ আক্ৰান্ত লোকসকলে অধিক সাৱধানতা অৱলম্বন কৰা উচিত। ভিৰ হোৱা ঠাইলৈ গ'লে মাস্ক ব্যৱহাৰ কৰক। জ্বৰ, একেৰাহে কাহ, ডিঙিৰ বিষ, শৰীৰৰ বিষ বা শ্বাস-প্ৰশ্বাসৰ অসুবিধা অনুভৱ কৰিলে নিজাববীয়াকৈ ঔষধ নাখাই চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত।